মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দিনটোত ঘৰত সোমাইনো কি কৰিব, তাকে আৰু এই পুখুৰীৰ পৰা অলপ ওলাই আহিলোঁ মাছ চাবলৈ। মাছ আছে নাই জানো, পুৰা বৰষুণৰ পানীত মাছ সোমাইছে চাগে। সৰু সৰু মাছ আছে আৰু তো ভাবিছোঁ অলপ ওলাই যাওঁ ৰাস্তাৰ ফালে। ভিডিঅ'বোৰ চাই থকা কৰোঁ শেষলৈকে। আমাৰ গাঁৱৰ ৰাস্তা দি অলপ খোজকাঢ়ি গৈ থাকোঁ আৰু চাই থাকোঁ। গোটেই পথাৰত পানীয়ে পানী হৈ গৈছে আৰু বৰষুণত যিটো দিছে, কলৈকো ওলাইও যাব পৰা নাই। আৰু নতুন ইউটিউব চেনেলটো খুলিছোঁ, এতিয়া ভাবিছিলোঁ যে ভিডিঅ' দিম আৰু নতুনকৈ, তো ওলাই যাব পৰা নাই ক'তো। সেয়ে পালোঁ আপোনাৰ এইখন আমাৰ গাঁৱৰ নতুন দলং। চাওকচোন বাৰু নতুন দলংখন কেনেকুৱা লাগে কমেণ্ট কৰি জনাব দেই ফ্ৰেণ্ডছ। বাৰিষা দিনত আমাৰ গাঁৱৰ ৰাস্তাটো কি ক'ম আৰু ইমানে বেয়া হয় নহয়। তাৰপিছত আপোনাৰ বাইক লৈ যোৱাটো দূৰৰ কথা, চাইকেল আৰু খোজকাঢ়ি অহাটো বহুত দিগদাৰ হৈ যায় মানে। উপায় নাই, কি কৰিব আৰু। চ' ফ্ৰেণ্ডছ, আপোনালোকে ভাবিছে চাগে কিবোৰনো ভিডিঅ'বোৰ দি আছে। উপায় নাই, কি কৰিব আৰু। এতিয়া কলৈকো ওলাইও যাব পৰা নাই, বতৰ যিটো কৰিছে। ত' ভিডিঅ'বোৰ চাই থাকিব আৰু এনেকৈ। তাৰপিছত ক'ৰবাত গ'লে আপোনাৰ ভিডিঅ' বনোৱা হ'ব আৰু। বতৰটো যেনেকুৱা সদায় এতিয়া ডাৱৰীয়া কৰিছে, সদায় বৰষুণ দি আছে, ভিডিঅ' বনাব পৰা নাই। ভাবিছিলোঁ অলপ ভিডিঅ'টো দীঘলীয়াকৈ বনাম বুলি, আৰু ওলাই আহি দেখিছোঁ এতিয়া বতৰটো আপোনাৰ আকৌ ডাৱৰীয়াহে কৰিছে আৰু। তো ফ্ৰেণ্ড, বেছি দেৰি নকৰোঁ ভিডিঅ'টো। তাৰপিছত ভিডিঅ'টো আপোনালোকে চাব, যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বাই বাই, জয় অসম।